হাই বন্ধুসকল, APDCLৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে আৰু বন্ধুসকল আপোনাৰ ঘৰত যদি বিদ্যুৎ আছে তেনেহ'লে ভিডিঅ'টো চাব আৰু যদি বিদ্যুৎ নাই তেনেহ'লে ভিডিঅ'টো স্কিপ কৰিলেও হ'ব। বন্ধুসকল 15 জুলাইৰ ভিতৰত কিন্তু মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ আপডেট কৰিব লাগিব। কেনেকৈ আপডেট কৰিব মই এতিয়া ষ্টেপ বাই ষ্টেপ দেখাম। সব বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আহক মোবাইলৰ স্ক্ৰীন হোৱাৰ পিছত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি আছোঁ। ওপেন কৰাৰ পিছত ইয়াত সাৰ্চ দিব APDCL বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত বহুত কেইটা অপচন আহিলে কিন্তু আপোনালোকে প্ৰথম যেটো ওয়েবসাইট আছে তাতে ক্লিক কৰিব। অলপ সময় লাগি আছে কিয়নো সাইটটো লোডিং হৈ আছে। বন্ধুসকল এটা ইন্টাৰফেস আহিলে আপোনালোকে থ্ৰীডট ক্লিক কৰি ডেস্কটপ সাইটটো বনাই ল'ব পাৰে। একেবাৰে নিচেৰ পিনে কেইটামান অপচন চাই আছে। একেবাৰে নিচেৰ পিনে আছে আপডেট মোবাইল নাম্বাৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এটা চাই আছে মোবাইল নাম্বাৰ আপডেট কনজিউমাৰ নংটো আপোনালোকে যিসকলে লাইনৰ বিল দি যায়, কাৰেণ্টৰ বিল দি যায়, তেওঁলোকৰ স্লিপটোত নিচত আৰু ওপৰত আছে এটা কনজিউমাৰ নাম্বাৰ। সেই নম্বৰটো মই এতিয়া বহাই দি আছোঁ। এই নম্বৰটো জিৰ' 4 5 0 4 6 7 8 2 দিয়াৰ পিছত এইটো ক্লিক কৰিলোঁ। কৰাৰ পিছত মোৰ বায়োডাটাটো আহি গ'ল। মই নাম্বাৰটো চেঞ্জ নকৰোঁ, আধাৰ নাম্বাৰটো চেঞ্জ কৰিছিলোঁ অলপ আগত। এতিয়া অকল ইমেইল আইডিটো আপডেট দিম। প্ৰথমটো দিব মোবাইল নাম্বাৰ, সেকেন্ডত আছে ইমেইল আইডি, থাৰ্ডত আছে আপোনালোকৰ অকুপেশ্যন কি, আপোনাৰ কি কৰে। ইয়াত কেইটামান অপশ্যন আছে গভৰ্ণমেণ্ট এমপ্লয়, সেমি গভৰ্ণমেণ্ট এমপ্লয়, PSU এমপ্লয়, আদাৰ মই দিছোঁ আদাৰ্ছ, মই যেহেতু এইবিলাক নকৰোঁ। আৰু তলত নিচত আছে আধাৰ কাৰ্ড, ইণ্টাৰ আধাৰ নং, তাত আধাৰ নংটো দিব পাৰে। মই যিসকল আধাৰ নং নাই নিদিলেও হ'ব, কিন্তু মোবাইল নাম্বাৰটো মাষ্ট বি আপডেট কৰিব লাগিব। এতিয়া দিম সাবমিট। সাবমিটত দিয়াৰ পিছত এটা OTP আহিব। এটা OTP আহিব। OTPৰ কাৰণে বাৰ চাই আছোঁ। এটা আহিছে 5794 579484 ভেৰিফাই বুলি তাত ক্লিক কৰিলোঁ বা ক্লিক কৰিব। বন্ধুসকল এইটো আপোনালোকে চাই আছে কনজিউমাৰ মোবাইল নং আপডেট, অৰ্থাৎ মোৰ কিন্তু আপডেট হৈ গ'ল। এতিয়া অকল ক্লিক কৰি দিম। বন্ধুসকল ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পাইছে আৰু যদি আপোনালোকৰ সহায় হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।